নিৰ্মাণ সৃজনৰ দেৱতা দেৱশিল্পী বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। বন্ধুসকল, আজি মই আহিছোঁ বামুণী মৈদানৰ বিশেষ এখন পূজাস্থলীলৈ। আহক আপোনালোকক সবিশেষ ভিডিঅ' আকাৰে দেখুৱাই আছোঁ। কিৰণশ্ৰী এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী খৰ্গেশ্বৰ বেজবৰুৱাৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এয়া পূজাৰীজনে পূজাৰ সামগ্ৰীবোৰ যোগাৰ কৰি থকা দেখা গৈছে। ভাল লাগিছে আজি পূজা, আজি দিনটো ভাল লাগিছে, বেয়া লগা নাই। আহিছোঁ ইয়াত আমাৰ দাদাৰ অফিচ আছে, অফিচত আহিছোঁ পূজা বুলি, বিশ্বকৰ্মা পূজা বুলি। সেইটোৱে আৰু মানে পূজাৰ খিচাৰি খালানে নাই? নাই খোৱা? খোৱাই নাই? অঁ, হ'লে খাবা পূজাৰ খিচাৰি। আপুনি বাৰু এই বছৰে আয়োজন কৰে নেকি? বছৰে আয়োজন কৰে, কিন্তু অফিচৰ সহযোগত কৰে নে আপুনি অকলে? আপোনাৰ অফিচ ষ্টাফৰ সহযোগত এইখিনি লগ লাগি আমি কৰোঁ, আগবঢ়া হয়। আচ্ছা, কেনেকুৱা সহযোগিতা পাইছে আপুনি অকণমান জনাব। ধৰক মূৰ্তিটো দিছে মোৰ লগৰ এজন পাৰ্টনাৰ বন্ধু নিছোঁ, আপোনাৰ গাঁৱৰ পৰাই আমাৰ চাংচাৰিৰ পৰা কলপাত আনিছোঁ। কলপাত আনিছোঁ চাংচাৰিৰ পৰা, আপোনাৰ এই কলপাতত আমি ভাত খাম। ডিছপ'জেবল ডিছ নাই আমাৰ, কলপাতত খাম। কলপাতত ভাত খোৱাৰ ব্যৱস্থা কৰিছে? ব্যৱস্থা কৰিছোঁ। আৰু কিবা নতুনত্ব আছে নেকি? নতুনত্ব আপোনাৰ খিচাৰি বনাইছোঁ, কোনো আপোনাৰ আদা নহৰু পিঁয়াজ কোনো একো নাই, কমপ্লিটলি আপোনাৰ নিৰামিষ। আচ্ছা, মছলা অবিহনে? মছলা অবিহনে। এয়া আমাৰ পূজাৰ শেষ পৰ্যায় পাইছে। পুষ্পাঞ্জলি আৰম্ভ কৰিছে দেওজনে। আমাৰ খিচাৰি ইতিমধ্যে হৈ গ'ল। 3খন টেবুলত বহোৱাৰ কাৰণে সমৰ্থ হৈছোঁ, ঠাই যথেষ্টখিনি কম বাবে। অঁ পাৰ্টনাৰ, কেনেকুৱা হৈছে? বঢ়িয়া। অঁ বাইদেউ, অঁ কলপাতত ভাত খাই কেনেকুৱা লাগিছে? অঁ, কিমান দিনৰ মূৰত কলপাতত ভাত খাইছে? মোটামুটি 7 বছৰ মান হ'ল। 7 বছৰ? অঁ, বাহ, কেনেকুৱা লাগিছে? বহুত বঢ়িয়া। ৰান্ধনীজনৰ ঘৰ ক'ৰবাত ক'ত? অঁ, বাইহাটা চাৰিআলিত। আচ্ছা, আপুনি ৰান্ধি ভাল পায় ন? খুবেই ভাল পায়। আচ্ছা।